অসমৰ শিৱসাগৰ চহৰৰ গড়গাঁৱত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা এই কাৰেংঘৰ অৱস্থিত। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। কাৰেংঘৰত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। দুৱাৰকেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। সোতৰশ 52 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। ঘৰটোৰ ওপৰত 5 মহল আৰু তলত 2 মহল আছে। তলৰ মহলাৰ পৰা তলাতল ঘৰলৈ আহিব পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ বহুতো মৈদাম দেখিবলৈ পোৱা যায়। এই সুবিশাল অৰ্ধগোলাকৃতিৰ মৈদামসমূহ অদ্বিতীয়ভাৱে আহোম ৰজা আৰু ৰাজবিষয়াবৰ্গৰ শৱদেহ সৎকাৰ কৰা সমাধিক্ষেত্ৰ। অৰ্ধগোলাকৃতিৰ এনে মৈদামৰ ভেটিসমূহ অষ্টকোণীয়া পকীবেৰ পাদদেশৰ অন্তৰ্ভুক্ত আৰু মূল প্ৰৱেশদ্বাৰৰ পশ্চিমলৈ মুকলি কৰা। মৈদামৰ শীৰ্ষভাগত ইটাৰে নিৰ্মিত চালি বিদ্যমান। মৃতদেহসমূহ কাঠৰ বাকচ সদৃশ ৰুংদাঙত ৰাজকীয় সন্মান আৰু মৰ্যাদাৰে সৎকাৰ কৰি পাছত মাটিৰে অৰ্ধগোলাকৃতিৰ ৰূপ দিয়া হৈছে। If you like my video, please like, comment, share and subscribe my YouTube channel. Thank you.